মাৰ্ঘেৰিটা ধাৰাবাহিক গাড়ী চুৰি ঘটনা পুনৰ মাৰ্ঘেৰিটা চাংলাং তিনিআলিস্থিত মিছনপাৰা অঞ্চলৰ পৰা নিশা দেৱজিৎ মণ্ডল নামৰ এজন ব্যক্তিৰ AS23Q9051 নম্বৰৰ এখন অমিনি ভান গাড়ী চোৰে চুৰ কৰি উধাও হয়। স্কুল ভাড়া গাড়ী হিচাপে ব্যৱহাৰ কৰা অমিনি গাড়ীখনৰ ব্যক্তিজনৰ বাসগৃহৰ সন্মুখত থকা গেৰেজত ৰাখিছিল গাড়ীখন। পুৱাই গাড়ীৰ মালিক দেৱজিৎ মণ্ডলে গাড়ী গেৰেজৰ সন্মুখত আহি দেখে যে গাড়ীখন নাই। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীক এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি প্ৰেৰণ কৰাৰ মুহূৰ্তলৈকে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মাৰ্ঘেৰিটা আৰক্ষী। উল্লেখ্য যে বিগত কেইবাদিন ধৰি মাৰ্ঘেৰিটাত বহুকেইটা চুৰি ঘটনা সংঘটিত হৈছে। মই কালি ৰাতি ডিব্ৰুগড়ৰ পৰা 1:30মান বজাত আহিছোঁ ঘূৰি। অহাৰ পাছত মই গাড়ীখনৰ ওচৰত আহিছোঁ, গাড়ীখন ঠিক আছিলে। তাৰপিছত মই ৰাতিপুৱা উঠি চালোঁ গাড়ীখন নাই। তাৰপিছত মই লগে লগে থানা গ'লোঁ, থানা গৈ FIR দিলোঁ। FIR দিয়াৰ পাছত এতিয়া পুলিচে বিচাৰি আছে। কি গাড়ী আছিলে? অমনি ভেন। গাড়ী নম্বৰ AS23Q9051। গাড়ীখন কি কামত ব্যৱহাৰ হৈছিলে? মই স্কুল চলাইছিলোঁ গাড়ীখন। স্কুলত চলাইছিলোঁ। মই ব্লুবাৰ্ড স্কুল আৰু BKB স্কুল। কেইটামান বজাত চুৰি হৈছে বুলি সন্দেহ কৰিছে? 3টামান বজাত হ'ব। 3টামান বজাত হ'ব। আৰু এটা কথা কি বুলি কয়, এই জেগাডোখৰ নামটো ক'ব নেকি? এইটো মিছন ৰোড চাংলাং তিনিআলি। পুলিচ প্ৰশাসনক কি বুলি ক'ব আপুনি? মই এতিয়া কি বুলি ক'ম আৰু বিচাৰিবলৈ ক'ম। এনে পেট্ৰলিংটো মাৰি আছিলে, কালি ৰাতিও মই পাইছোঁ। তাৰপিছতো চুৰে লৈ গৈছে? তাৰপিছতো লৈ গ'ল। আমি প্ৰশাসনক দাবী জনাব বিচাৰোঁ যে যিমান সোনকালে পাৰে সিমান সোনকালে গাড়ীটো বিচাৰি আনিবলৈ, কাৰণ যিহেতু ঘৰৰ এনেকুৱা নহয় যে বাহিৰৰ পৰা আমি চুৰে লৈ গৈছে, ঘৰৰ ওচৰৰ গাড়ী হয়, ঘৰৰ ওচৰৰ পৰা লৈ গৈছে। সেইটো আমি ইমানটোৱে প্ৰশাসনৰ পৰা দাবী জনাব বিচাৰোঁ যে সোনকালে গাড়ীটো যেন বিচাৰি আনে। এটা পিছত এটা চুৰি মাৰ্ঘেৰিটাত হৈ আছে, আপোনাৰ অঞ্চলতো হৈছে, কি ক'ব মানে এতিয়া প্ৰথম কথা হ'ল আমাৰ লোকেল মানুহ বা কিমান চাব। লোকেল মানুহ বেছিকৈ তো এতিয়া সেইটো টাইমত যোনটো আপোনাৰ 3টা, 3:30, 4টামান টাইমত কোনো চবেতো শুই থাকে। এইটো টাইমত কোনে বা চায়। তো এইটো টাইমত পুলিচে এতিয়া পেট্ৰলিং কৰি থাকে, তো অলপ চাই দিব লাগে যে যদি কোনো গাড়ী গৈছে। এই আমাৰ দলঙৰ ওচৰত চেকপোষ্ট দিছে, চেকপোষ্টটো কমচে কম থাকিব লাগে। পুলিচ কৰ্মী থাকিলে তেতিয়া এটলিষ্ট চাব পাৰে যে কোনে গৈ আছে, তো সেইটো হেল্প হৈ যায়। ডেইলি যে চুৰ হৈ আছে, আপোনাৰ ঘৰৰ ওচৰতো হ'ল, কালিও হ'ল, প্ৰায় 6খন দোকানত, ইয়াত এখন গাড়ী লৈ গ'ল। কি ভাবিছে গোটেই বস্তুটো? কি কাৰণে হৈছে বুলি ভাবে মানে? কাৰণ এতিয়া চাওক, ইমান আমাৰ সেই কৰোণা মহামাৰীত মানুহে কমনি নাই, একো নাই। তো সেইটোত কি হয়, যিহেতু চবৰ প্ৰব্লেম হৈ আছে সেইটো টাইমত, এতিয়া যোনে কিবা 2 নম্বৰী কৰিছে বা কোনোবা হয়তো কিবা কৰি চলি আছে, সিহঁতৰ সেইটো ৰাস্তাটো নাই চলিবৰ কাৰণে, তো সেইটো কাৰণে কৰি আছে আৰু চুৰ হৈ আছে বুলি ভাবিছে। ঠিক আছে।